এটকাও খৰচ নকৰাকৈ চাকৰি পাইছে। দুই এদিনতে আৰু 5,000 পুলিচৰ চাকৰি ওলাব আৰু কোনো পইচা নিদিয়াকৈ ল'ৰা ছোৱালীয়ে দৌৰিয়ে মাত্ৰ চাকৰি পাব। আজি এতিয়া কোনেও সিলেকশন কৰিব নালাগে। আমাৰ অসমত 15 লাখ নিবনুৱা যুৱক যুৱতী আছে। চৰকাৰী চাকৰি আমি 1 লাখ দিছো, হয়তো অহা 4-5 বছৰত আৰু 1 লাখ আমি দিম। কিন্তু চৰকাৰে চাকৰি দিবৰ কাৰণে দৰমহা দিব লাগে আৰু দৰমহা দিবৰ কাৰণে আপোনালোকৰ পৰাই কৰ কাটল উঠাব লাগে। সেইকাৰণে চৰকাৰী চাকৰি নিবনুৱা সমস্যা সমাধানৰ উপায় নহয়। নিবনুৱা সমস্যা সমাধানৰ উপায় হৈছে উদ্যোগীকৰণ। উদ্যোগ যিমানে বাঢ়িব, নিবনুৱাসকলে কৰ্মসংস্থাপন লাভ কৰিব। লাহে লাহে অসমত উদ্যোগ আহিছে। আলু আমি খেতি কৰিব লাগিব। আমাৰ অসমত গাহৰিৰ ভাল বজাৰ আছে, ব্ৰইলাৰৰ ভাল বজাৰ আছে, মাংসৰ ভাল বজাৰ আছে। এই গোটেইবিলাকৰ কাৰণে আমাৰ মহিলা শক্তি ওলাই আহিব লাগিব।